নদী গাইছ, নদীত পানী গাইছ, পানীত গৰু গাইছ। তো গাইছ আমি মানে আজি গৈ আছোঁ কাকৈ। তো এফালে আমাৰ বাবু বহি আছে আৰু আগফালে বা এইফালে ভিন্দ বহি আছে, পোৱালিও বহি আছে লগতে। তো পাছফালেও আমাৰ মানুহ আহি আছে। তো ফাইনেলি আমি মানে কাকৈলৈ আজি এইবাৰ 26 চনৰ ছেকেণ্ডটো খানা। তো বলক ভিডিঅ'ৰ মাজলৈ গৈ থাকোঁ। তো এইফালে ফাইনেলি পালোহি লীলাবাৰী, আগফালে এখন ট্ৰেইন গৈ আছে। তো আমি ট্ৰেইনৰ ৰাস্তাত অলপ ৰ'ব লাগিব, ৰৈ মেলি আমি মজা আছে পাই গ'লোহি কাকৈ। তো দেখিছেনে গাইছ, পাহাৰ আহিলোঁ গাইছ, পাহাৰ। এইফালে পানী বৈ আছে, মজা আছে। তো তাৰ মাজে গৈ আমি ফটো দুখনমান মাৰিবলৈ পানীত নামি গ'লোঁ। তো এইফালে গাইছ মোক কেমেৰামেন বনাই দিলে আমাৰ বাহঁতে। তো প্ৰফেশ্যনেল কেমেৰামেন দেই গাইছ। তো এইফালে পানী ধুনীয়াকৈ বৈ আছে। যাওঁতে চশমা যে দুটা ঠেং লৈ গৈছে, আহোঁতে এটা ঠেং খোল লগাই থৈছে গাইছ, মানে অৱস্থা বেয়া। এঠিঙে বগলী হ'ল চশমাটো। ইউটিউবত ফুল ভিডিঅ' আহি আছে আজিলৈ। বাই, লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।